আকৌ আহিলো another vlog এটা লৈ welcome back to my channel Sneha's vlog তো কি খবৰ আপোনালোকে আশা কৰো ভালে আছে মোৰ খবৰ মজ্জা তো থাম্বনেল চাই গমেই পালে কিহৰ ওপৰত ব্লগটো হ'ব তো আজি ভাবিছো আম টেঙা খাম বহুত গৰম দিছে বাহিৰত কি কৰিম টাইম পাছ হোৱা নাই তো সেইকাৰণে আম টেঙা খাম তো আজি বহুত ৰ'দ দিছে মানে বহুত গৰম দিছে তো আপোনালোকে ক'ৰ পৰা চাই আছে তাত কিমান গৰম দিছে কমেণ্টত জনাব দেই তো আজি এতিয়া মই বাহিৰত গৈছো পুৰা দেখাম কিনাকা গৰম দিছে কিনাকা ৰ'দ দিছে আৰু আমটো ক'ৰ পৰা আনিম কেনেকা আনিম দেখাম বোলো দীপা চাওক কিমান গৰম লাগিছে পুৰা মুখ চুখ ধুই লৈ আছে আম আনিব যাব না পুৰা ধুই লৈ আছে মুখ পুৰা গৰম চাওক কেনেকা গৰম দিছে দেই গাইজ এতিয়া আহিলোঁ আম গছৰ তলত তো এতিয়া আম ল'ব আহিছোঁ সেয়া গছ ওপৰত চাওক তো এতিয়া চাগে দীপা আমটো পুৰা লগাই লৈছে ইমান ওখ ওপৰত তো ইয়া পৰিলে আৰু এটা মাৰ সেয়া চাওক কিমান ওপৰত পুৰা কচিছ কৰি আছে ট্ৰাই কৰি আছে চাওক কিমান ওপৰত জলদি কৰ চাওক দীপাতকৈ ডাঙৰ বেছি ক'ত পৰিলে এটা দুটা চাৰিটা পৰিলে আৰু লাগিব মোৰ মূৰত নাপেলাবি পাৰিছ ন দীপা আৰু পৰিলে তো গাইজ চাই থাকক এতিয়া মই আকৌ লগ পাই আছোঁ তো গাইজ চাম আনিব গৈ কিনে হালত বেয়া হৈ গ'ল পুৰা ঘামি গ'লোঁ গৰমত ইমান ৰ'দ দিলে চাওক ৰ'দটো চাওক না কিমান ৰ'দ দিছে তো এতিয়া আমকেইটা আনিলোঁ ধুই লওঁ ভালদৰে ধুই লওঁ হ'ব দে নেমু পানীটো বনাই আছে খাই কিনে পিছত আম টেঙা তো এতিয়া ভালদৰে ধুই কিনে এতিয়া বাকলিকেইটা এৰাই লওঁ মই অলপ চৰবত বনাই আছোঁ চাহ গৰম লাগিছে নেমু পানী নেমু পানীটো খাই লওঁ গৰম লাগিছে বহুত এয়া চাওক নেমু পানী খাই কিনে আম টেঙা খাম দীপাক দে আৰু তাক জলদি খাই ল জলদি খা ভাত খোৱাৰ টাইম হৈ গৈছে মোৰ ভাগৰ ইমান আছিলে জলদি খাই ল তাতে পুৰা চাক দিম এতিয়া পুৰা জলদি বাকলিকেইটা এৰা এই টুপি মূলতে এটা পৰি গৈছে আমাৰ ইমান আমাৰ বছৰ নাই মই বেলেগৰ পৰা আনিছোঁ তো বেলেগৰ পৰা ফালি দিয়া নাই আমাৰ ডাইৰেক্টে দিয়া আৰু ইমান ওখ সেইটো মোৰ হয় এতিয়া বাকলি এৰাই আছে তো দুটা বেয়া ওলাইছে এটা আৰু এটা বেয়া ওলাইছে বিচাৰোঁ কি কবি ক ৰাতি উজমৰ মামীৰ লগত কিমান কাজিয়া লাগে দিনত একদম ব্ৰাইটনেছটো বঢ়াই দিয়ে আৰু ভাগিনবিলাক কলা হৈ গ'ল তাৰ আগৰ পৰা কলা চা কলা মানে বগা নহয় ইমান কলা হৈছে কাম নহয় এইটো চামৰা ইমান কলা হৈছে জলকীয়া দে আৰু মজাকে নিমখ দে নিমখ দে কালা নিমখ আছে নি খালো হ'ব দে এইটো চেনি দিব লাগিব অলপ চেনি দিলে ভাল লাগিব চেনি দিওঁ অলপ দিলে এতিয়া আম পুৰা মিক্স কৰি কিনে মজা লাগিব দেই চবৰ মুখত পানী আহি গ'ল रुको जरा सबर करो गाइस जल्दी कर कैसे ब्रह्मा की रट लगा रहा ओ गाइस जी জ্বলা মজা লাগিছে তো গাইস এতিয়া হৈ গ'ল সবকে তে অলপ দিও অলপ বেছি দিম নিবি দে মাই নাখায় নেকি মজা বঢ়িয়া জ্বলাটো অকমান বেছি হৈছে জ্বলা বেছি হলেও ভালে লাগিছে প্ৰব্লেম নাই একদম লগাই সবৰে খাই লও খাই হিচাপ আপোনালোক একদম নাখাইছিলো আর বাকি লাড়ু চলে গাইস
বহুত মজা লাগি আছে তাই কিন্তু বঢ়িয়া খাইছে আপোনালোকে চাইছে কেনেকৈ খাইছে মই এইবোৰ ডিলেট নাই কৰোঁ চব দিম আপোনালোকে কমেণ্টত জনাব এনেকৈ খাই নেকি ঠিক আছে তাই কিন্তু বঢ়িয়া খাইছে খাম যদি ভালকৈ খাম কিয় বেয়াকৈ খাম আচ্ছা খতম দেখ না মৌসুমী দিলে যে আজি ভাত খাব নোৱাৰিম এতিয়াও খা নালাগে ফেক গাইছ এতিয়া টাটা বাই বাই মই এতিয়া ভাত খাম বাই বাই তো গাইছ চাক তাই এটা ডাঙৰ চামুচ লৈ কিনে খাই আছে অ'কে চ' গাইছ তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট কৰিব কেনেকুৱা লাগিছে লগতে ক'ৰ পৰা কোনে কৈ আছে আৰু কিমান গৰম ক'ত এইটো জনাব আমাৰ তেজপুৰত বহুত গৰম আৰু ইয়াতে শেষ কৰোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে বনাই খাওক এনজয় কৰক আমি বাছ এনজয় কৰিলোঁ টাইম পাছ কৰিলোঁ ভালো লাগিলে খাই আমি মাজে মাজে এনেকৈ খায়ে থাকোঁ তো ইয়াতে শেষ কৰোঁ বাই বাই গাইজ তো আকৌ লগ পাইছোঁ বেলেগ এটা ব্লগত বাই বাই